হয় মই বৰ্তমান উপস্থিত আছোঁ ঐতিহাসিক শিৱসাগৰৰ মেছাগড়ত আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে এইটো হৈছে এই লাইখুটা বৰগোহাঁই বংশাৱলীৰ লাইখুটা কেইদিনমান আগতে ফুটা গৈছিলে এই লাইখুটাটো আৰু এটা কথা ক'ব লাগিব যে অসমৰ দৰ্শকসকলক এইটো কথা ঐতিহাসিক শিৱসাগৰৰ এইখন ফিল্ডতেই হওক বা আন ক'ৰবাতেই হওক শতবৰ্ষীয় অধিৱেশনবিলাক হয় কিয়নো এসময়ৰ পৰা শিৱসাগৰ ঐতিহাসিক ক্ষেত্ৰৰ পৰা বহুতো চহকী কিয়নো শিৱসাগৰতেই অসম সাহিত্য সভাৰ প্ৰথমখন সভা অনুষ্ঠিত হৈছিলে ঠিক তেনেদৰে বৰগোহাঁই বংশাৱলীৰ প্ৰথমখন সভা এই শিৱসাগৰতে অনুষ্ঠিত হৈছিলে 1917 চনত যদি অসম সাহিত্য সভাৰ শতবৰ্ষীয় প্ৰথমখন অধিৱেশন হৈছিলে ঠিক তেনেদৰে 1924 চনত এইখন পথাৰতেই বৰগোহাঁই বংশাৱলীৰ প্ৰথমখন অধিৱেশন হৈছিলে আৰু আজি আমাৰ লগত আছে শিৱসাগৰ জিলা টাইপাৰ প্ৰচাৰ সম্পাদক আছে আমি প্ৰচাৰ সম্পাদকৰ পৰা জানিব বিচাৰিম যে এই ঐতিহাসিক শিৱসাগৰত যিদৰে অসম সাহিত্য সভাৰ প্ৰথমখন সভা অনুষ্ঠিত হৈছিল ঠিক তেনেদৰে বংশাৱলীৰ প্ৰথমখন সভাও এই শিৱসাগৰত অনুষ্ঠিত হৈছে আপুনি এজন শিৱসাগৰীয়ান হিচাপে আপোনাৰ অনুভৱটো কি হয় সৰ্বপ্ৰথমে মই অসমবাসীলৈ পলমকৈ হ'লেও ভোগালী বিহুৰ পৰা শুভেচ্ছা যাচিছোঁ ভাল লাগিছে মোৰ নিজৰ জন্মস্থানতে যেতিয়া শতবৰ্ষীয় বৰগোহাঁই বংশাৱলীৰ শুভাৰম্ভণি অনুষ্ঠানটো অহা 6 আৰু 7 ফেব্ৰুৱাৰীত আমাৰ মেছাগড় পুখুৰীপাৰ বুলি ক'লেও বেয়া নহয় স্বাধীন ক্ষেত্ৰ পুখুৰীপাৰতে অনুষ্ঠিত হ'ব সেয়েহে সমূহ বৰগোহাঁই বংশধৰসকলক আমি আমন্ত্ৰণ জনাইছোঁ অনুষ্ঠানটি আপোনালোকে সুকলমে পাৰ হৈ যোৱাত যাতে সহায় সহযোগ তথা দিহা পৰামৰ্শ আপোনালোকে আগবঢ়ায় আৰু লগতে সমূহ অসমবাসীক আমি শতবৰ্ষীয় বৰগোহাঁই বংশাৱলীৰ শুভাৰম্ভণি অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাইছোঁ আৰু এই শতবৰ্ষীয় বৰগোহাঁই বংশাৱলী 2024 চনত হ'ব কিন্তু ইয়াৰ শুভাৰম্ভণি 2021 চনত কৰিছে এইখন পথাৰতে আৰু 2024 চনতো এইখন পথাৰতে অনুষ্ঠিত হ'ব আৰু দেখিবলৈ পোৱা গৈছে যে জানিবলৈ পোৱা গৈছে যে এই শতবৰ্ষীয় বৰগোহাঁই বংশাৱলীৰ শুভাৰম্ভণি কেইদিনীয়াকৈ অনুষ্ঠিত হ'ব শতবৰ্ষীয় বৰগোহাঁই বংশাৱলীৰ শুভাৰম্ভণি আমাৰ প্ৰথম অৱস্থাত যেতিয়া আমাৰ যুক্তলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হৈছিল তেতিয়া আমাৰ এদিনীয়াকৈ আমি প্ৰথম কাৰ্যসূচী লৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল এখন সভাত কিন্তু সময়ৰ প্ৰতি লক্ষ্য ৰাখি সময়ৰ নাটনিৰ ওপৰত এদিনীয়াকৈ আপোনাৰ সেই কাৰ্যসূচীটো অসম্ভৱ সেই গতিকে আমাৰ সদৌ বৰগোহাঁই বংশাৱলী আয়োজক সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে লগত এখন সভা আয়োজন কৰি তেওঁলোকে আকৌ এটা সিদ্ধান্ত ল'লে যে শতবৰ্ষীয় বৰগোহাঁই বংশাৱলী শুভাৰম্ভণি অনুষ্ঠানটো দুদিনীয়াকৈ লৈছে 6 আৰু 7 ফেব্ৰুৱাৰী হয় জানিবলৈ পোৱা গৈছে যে এই 6 আৰু 7 ফেব্ৰুৱাৰী তাৰিখে এইখন পথাৰতে শতবৰ্ষীয় বংশাৱলীৰ শুভাৰম্ভণি অনুষ্ঠান আছে কিন্তু 7 ফেব্ৰুৱাৰী তাৰিখে বহুতো কলা কৌশলী সংগীতানুষ্ঠানো আছে এনেই জানিব পাৰিম নেকি কোন কোন আহিব এই সংগীতানুষ্ঠানলৈকে ক্ষমা কৰিব সেইটো কথা ইতিমধ্যে বিশেষকৈ মই অকণমান নিজৰ কামত ব্যস্ত থকাৰ বাবে মানে এই কথা গম পোৱা নাই নিশ্চয় উচিত সময় হ'ব উচিত সময়ত আমি আপোনালোকক নিশ্চয় ইয়াৰ জাননী দি দিম আৰু এটা কথা জানিব লাগিব এইটোৱে লাইখুটা কেইদিনমান আগতে ফুটা হৈছিলে আৰু এইখন পথাৰতে আমি আপোনালোকক পুনৰবাৰ কৈছোঁ এইখন পথাৰতে বৰগোহাঁই বংশাৱলীৰ শুভাৰম্ভণি হ'ব আৰু 1924 চনত এইখন পথাৰত হৈছিলে আৰু ইয়াতে প্ৰথম আৰম্ভণি হৈছিলে বৰগোহাঁই বংশাৱলী আৰু জানিবলৈ পোৱা মতে 2004 চনত মাদুৰীত হৈছিলে 2014 চনত ধেমাজিত হৈছিলে আৰু 2024 চনত এইখন পথাৰতেই বৰগোহাঁই বংশাৱলী হ'ব আৰু বৰগোহাঁই যিদৰে দেখা পোৱা যায় যে বৰগোহাঁই বংশাৱলী প্ৰায় আপোনাৰ 10 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় ঠিক তেনেদৰে কৈছোঁৱে পুনৰ এবাৰ কৈ দিছোঁ 2004 চনত মাদুৰীত হৈছিলে 2014 চনত ধেমাজিত আৰু 2024 চনত ইয়াতে অনুষ্ঠিত কেমেৰা পাৰ্চন ৱাছিমৰ হয় মই পাৰ্চন আহমেদ প্ৰাইম 24 আছাম শিৱসাগৰ